পোনপ্ৰথমে মই বড়োলেণ্ড বুলি মই ধন্যবাদ প্ৰকাশ কৰিছোঁ। আজি এই ধনচিৰি ৰিচৰ্টত আমাৰ বান্ধ কমিটি জামপানী ধনচিৰি দৈ ফাৰ্ম যি এটা ইউনাইটেড বান্ধ কমিটি আছে, এইটো সাধাৰণ সভা আছিল। তো সাধাৰণ সভাত মানে আমাৰ পিটিআৰৰ ডেপুটি চিফ তথা ওদালগুৰি সমষ্টি বিধায়ক শ্ৰীযুত গোবিন্দ চন্দ্ৰ বসুমতাৰীক ছাৰক তেখেতসকলে স্পেচিয়েলি নিমন্ত্ৰণ জনাইছিল। বিভিন্ন ছাৰৰ শিডিউল CM ছাৰৰ লগত থকাৰ কাৰণে তেখেতে আহিব পৰা নাই। তেখেতে যে প্ৰতিনিধি হিচাপে তেখেতৰ হৈ মোক পঠাইছে। ইয়াত ৰাইজৰ লগত মই মত বিনিময় কৰিলোঁ আৰু বিভিন্ন যি চৰকাৰে BTR চৰকাৰে যি আজি বান্ধ কমিটিৰ কাৰণে যি এটা প্ৰয়াস এটা খেতিয়কৰ কাৰণে যেটা কাম কৰিছে, তেখেতসকলে ধন্যবাদ প্ৰকাশ কৰিছে BTR গভৰ্ণমেণ্টক, লগতে প্ৰমোদ বড়ো ছাৰক, ডেপুটি চিফ ছাৰক। সেইটোৱে ভাল লাগিল যে BTR চৰকাৰে যিটো এটা পৰিৱৰ্তনৰ স্ৰোতত যি চৰকাৰ পাৰ্টি দল ওলাইছিল, আজি চৰকাৰে তৃণমূল পৰ্যায়ৰ যিটো খেতিয়ক ৰাইজক তেখেতসকলে ভাল এটা খেতি কৰিবৰ কাৰণে যেটা সুযোগ দিছে, যেটা পানীৰ ব্যৱস্থা কৰি দিছে, তাৰ কাৰণে ময়ো BTR চৰকাৰক ধন্যবাদ প্ৰকাশ কৰিছোঁ। পৰৱৰ্তী দিনতো চৰকাৰে এনেকৈ আমাৰ তৃণমূল পৰ্যায়ৰ যিবিলাক ৰাইজ আছে তেখেতসকলৰ লাভান্বিত কৰিবৰ কাৰণে কাম কৰিব, এইটোৱে নিশ্চিত কথা আছে। তো মই ডেপুটি ছাৰৰ হৈ এইটোৱে মেছেজ দিছোঁ আৰু ছাৰে এইটো কৈছিল আজি মই যাব পৰা নাই, মই দুখিত, আপুনি কৈ দিব আৰু অহা 2-3 দিনৰ ভিতৰতে আকৌ এই বান্ধ কমিটিৰ সকলো ইউনাইটেড কমিটিৰ লগত তেখেতে মত বিনিময় কৰিব, এইটো কথা মোক ক'বলৈ দিছিল। মই ৰাইজৰ আগত সেই কথাখন ছাৰে যি কথা কৈছিল মই মেছেজটো দিলোঁ। তো ঠিকে আছে, তেখেতসকলেও মানে ছাৰক এটা লৈ কিনে উৎসুকতা প্ৰকাশ কৰিছিল, এক্সাইটেড হৈছিল যে ছাৰ ডেপুটি চিফ আহিব বুলি। তো পৰৱৰ্তী দিনত ছাৰে 2-3 দিনৰ ভিতৰতে তেখেতসকলৰ লগত মত বিনিময় কৰিব। আৰু ভাল লাগিল এইটোৱে যে ৰাইজে মানে ভাল পাইছে যে BTR এই 4.5 বছৰত BTR চৰকাৰে ভাল কাম কৰিছে। বিভিন্ন খেতিয়কৰ দিশতে মাত্ৰ নহয়, পানীৰ ব্যৱস্থা মাত্ৰ নহয়, BTR চৰকাৰে যে সমূহ BTRত যি 35 লাখ মানুহ আছে, জাতি জনগোষ্ঠী আছে, তেখেতসকলৰ কাৰণে ভাল এটা কাম কৰিছে, তেখেতসকলে কৈছে। এইটো ভাল, মই যে পাৰ্টিৰ এটা জেনেৰেল ছেক্ৰেটাৰী হৈ কিনে শুনিবলৈ আনন্দ লাগিল যে ৰাইজে সঁচাকৈ উপলব্ধি কৰিব পাৰিছে যে BTR গভৰ্ণমেণ্টে এটা শান্তিৰ পৰিস্থিতি বা শান্তিৰ পৰিৱেশ বজাই ৰাখিছে। ইয়াৰ ফলত যে সকলো ৰাইজে, সকলো জাতি সম্প্ৰদায় এটা সম্বন্ধত যে কাম কৰিব পাৰিছে, সকলে পঢ়া শুনা কৰিব পাৰিছে, এটা মুকলি মনেৰে মানুহে ঘূৰি ফুৰিব পাৰিছে, এইটো এটা ৰাইজে জনাইছে। তো ভাল লাগিলে, বিশেষ একো নাছিল। তো ছাৰৰ হৈ মই এইখিনি কথা ৰাখিলোঁ। যিটো বান্ধ কমিটিৰ ভিতৰত এইখিনি অঞ্চলৰ ৰাইজৰ কাৰণে বহুত সমস্যা আছে, তেওঁলোকৰ কাৰণে আপোনালোকৰ পাৰ্টিৰ পৰা পিছলৈকে কি ডিচিশ্যন ল'ব? নাই, এইটো আমি এজ এ UPPL মানুহে ৰাইজৰ কাৰণে ওলোৱা দল হয়, এটা পৰিৱৰ্তনৰ চেষ্টাত পৰিৱৰ্তনগামী চৰকাৰ হয়। তো আজি যিটো 2020ৰ পৰা যি আমাৰ চৰকাৰ ইয়াতে UPPL চলি আছে, তো এইটো ৰাইজৰ কাৰণে কাম কৰিছে। এইটো মাত্ৰ নহয়, এতিয়া ডেপুটি চিফ ছাৰক স্পেচিয়েলি তেখেতসকলে সম্বৰ্ধনা কৰিব মাতিছিল। তো ইয়াত মানে আমাৰ 3 মাহৰ কাৰণে ইয়াত চৰকাৰে কাম কৰি আছে পানীৰ কাৰণে, যি পানীৰ ব্যৱস্থাৰ কাৰণে, যে পানীৰ ব্যৱস্থা মানুহে সময়মতে নাপায়, তাৰ কাৰণে আমাৰ খেতিয়কসকলৰ কাৰণে বিভিন্ন সমস্যা হৈ পৰে। তো এইটো চৰকাৰে অলপ আগতো 1 মাহ পূৰ্বে তো আমাৰ BTRৰ প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ছাৰ আহিছিল, ইয়াত ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী ছাৰ আহিছিল। তেখেতসকলে নিৰীক্ষণ কৰে যে খেতি মানে যিটো পানীৰ ব্যৱস্থা আমি কেনেকৈ কৰিব পাৰিম বুলি তেখেতসকলে ইয়াত এটা JCBৰ মাধ্যমত ইয়াত লগাইছে। তো এতিয়া ৰাইজে পানী পাই আছে, এইটো ৰাইজে জনাইছে, ৰাইজে অৱগত কৰাইছে। আৰু পৰৱৰ্তী দিনতো খেতিয়কৰ কাৰণে কিয়নো বড়োলেণ্ড এটা প্ৰথমত ক'লে খেতিৰ ওপৰতে নিৰ্ভৰ হয়, তো খেতিক মানে প্ৰাধান্য দিব লাগিব আৰু চৰকাৰে এইটো প্ৰাধান্য দি আছে। আৰু পৰৱৰ্তী দিনতো চৰকাৰে যি খেতিয়কসকলৰ কাৰণে কাম কৰি যাব। যি সমস্যা আছে এইটো আপোনালোকৰ পাৰ্টিৰ ফালৰ পৰা? হয়, পাৰ্টিৰ ফালৰ পৰা নকয়, যেতিয়া চিফ ছাৰ আছে আমাৰ UPPLৰ চৰকাৰ হয়, চিফ ছাৰে মানে সকলো ইয়াত যিটো সমস্যা আছিল এই সমস্যাটো সমাধান কৰি দিছে। তো চাব, আপোনালোকক আগতে মিডিয়া পাৰ্চনেল ধন্যবাদ থাকিল। আমাৰ এই ধনচিৰি জামনদী বান্ধ কমিটি বুলি কোৱা আগতে এনেকুৱা শাখা আছিল, মই অলপ দীঘলীয়াকৈ ক'ম। তো এইটো আমাৰ আটা পুতাবিলাকে 1905 চনত ধনচিৰিৰ পৰা পানী আনিবৰ কাৰণে অৰুণাচলৰ পৰা দিয়া নাছিল। তো সেইটো সময়ত আমাৰ আটা পুতাবিলাক খোজকাঢ়ি গৈ খালাকটাঙত গৈ পেলাই তাতে ডিপাৰ্টমেণ্টৰ লগ ধৰি পেলাই 1905 চনত মানে চাৰ্টিফিকেট পাইছিল, পাৱাৰ পাইছিল আৰু যেনিবা অধিকাৰ। এইটো লাইচেঞ্চটো লৈ পেলাই আহি পেলাই তেতিয়া ৰাইজে যিটো জংঘল অঞ্চল আছিল,
তো জংঘল মাজত মানে নদী মানে যেনেকৈ ৰাইজে 2-4 ঘৰ আনি পেলাই দংটো খান্দি পেলাই এরপরে যেনেকৈ ইঞ্জিনিয়াৰ বুলি ক'লে হ'ল তেখেতসকলক তেখেতসকলে লৈ 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 গাঁৱৰ লৈকে দংটো লৈ পেলাই এতিয়া আৰম্ভ কৰাৰ পিছত আৰম্ভ কৰি চলি আছে এই বান কমিটিটো লাষ্টত শাখাবিলাক আছিল আৰু শাখাবিলাকৰ 4-5টা শাখা হ'ল শাখাৰ পৰা আকৌ আমি এটা কেন্দ্ৰীয় সমিতি বুলি সংযুক্ত পঞ্চায়ত পৰ্যায় ধনশিৰি ও জামনদী বান কমিটি নামকৰণেৰে এটা আকৌ আমাৰ কেন্দ্ৰীয় কমিটি বনোৱা হ'ল এইটো 1996 চনত বনোৱা হ'ল স্বৰ্গীয় বাদাগাঁও পিতৰ দৈমাৰী ডাঙৰীয়া আৰু স্বৰ্গীয় আমাৰ গৰেমাৰী কৰেন্দ্ৰ মুছাহাৰী তেখেতসকলৰ মানে জোৰত তেখেতসকলৰ মানে আহ্বানত আমি থাকি পেলাই আমি শাখাবিলাকে থাকি পেলাই এইটো সংযুক্ত পঞ্চায়ত পৰ্যায় ধনশিৰি ও জামনদী বান কমিটি আমি এইটো বনোৱা হৈছিল তাৰ পৰা চলি আজিলৈকে আমাৰ এই সংযুক্ত পঞ্চায়ত পৰ্যায় ধনশিৰি ও জামনদী বান কমিটিটো তেখেতৰ আণ্ডাৰত 5টা শাখাক লৈ পেলাই আজিলৈকে শান্তিপ্ৰিয় হিচাপে ইয়াতে মানে অনেক কমিউনিটিৰ মানুহ আছো আমি ইয়াতে বড়ো নেপালী সাঁওতাল বিহাৰী অসমীয়া সকলো লৈ পেলাই খেতি বাতি কৰা আমি খেতিয়ক মানুহ খেতিয়ক ৰাইজৰ মাজত সকলো মিলিজুলি একত্ৰিত হৈ এটা ইউনিটি লৈ পেলাই আমি ধনশিৰিত আহি পেলাই শিল বকি পেলাই শিল লগত আমি শিল বকি বান্ধি এটা মানে ইউনিটি ভাল লাগে কেনেকৈ বান্ধি পেলাই পানী যোগান ব্যৱস্থা কৰি খেতি বাতি কৰি আহি বহুত চৰকাৰ আহিল গ'ল তেনেকৈ বহুতবাৰ সুধিলোঁ কেতিয়াবা আমি 1 নম্বৰ গেটৰ পৰা আমি পাৰ্মিশ্যন পোৱা নাছিলোঁ আমাৰ হ'ল এইটো মেজৰ এডুকেশ্যনত নপৰে আমাৰ এডুকেশ্যন আমি মাইনৰ এডুকেশ্যনৰ কাৰণে খুজিব গ'লোঁ মাইনৰ এডুকেশ্যন আমাৰ মেজৰ এডুকেশ্যনৰ পৰা 1 কিলোমিটাৰ ভিতৰত মানে কোনো এডুকেশ্যন এইটো কানুনত বুলি নাই নিয়মত নাই দিব নোৱাৰে সেইটো কাৰণে আমি তাৰ পৰা বঞ্চিত হ'লোঁ হোৱাৰ পিছত তেতিয়া আমি কেতিয়া শাখা আমাৰ পঞ্চবান শাখা বুলি আছে আমাৰ ৰাজেন দৈমাৰীহঁতৰ শাখা ইপিনে লগত আমাৰ কেতিয়াবা মত বিনিময় হয় কেতিয়াবা কথা বতৰা লাগি হয় এনেকৈ কৰি পেলাই 1 নম্বৰ গেটৰ পৰা আনি লাষ্টত আমি কোনটো MLA পৰা আমি তেনেকৈ কৰি ডিচিৰ পৰা পাৰ্মিশ্যন লৈ পেলাই তাৰপিছত 1 নম্বৰ গেটৰ পৰা আমি পানী লোৱাৰ ব্যৱস্থা কৰিলোঁ এতিয়া বহুত বছৰ হ'ল তেনেকৈ তাতে তথাপি আমি স্থায়ী সমাধানটো পোৱা নাই অস্থায়ী হিচাপে আমি ৰাইজে শিল বকি পেলাই পানী লৈ পেলাই আমি খেতি বাতি কৰি আছোঁ মাজত আমাৰ এই 1-1.5 মাহ আগতে আমাৰ ইয়াতে চিফ ছাৰ লগত আমাৰ এই BTCৰ এতিয়া UPPLৰ চিফ ছাৰ প্ৰমোদ বড়ো ছাৰ লগত অলপ ৰিকুৱেষ্ট কৰি পেলাই আলোচনা বিলোচনা কৰাৰ পিছত এতিয়া আমাক এটা সৰু নেটৱাল 2 ষ্টেপৰ এটা নেটৱাল দি পেলাই আমাক এইটো প্ৰটেকশ্যনটো দিছে ভেটা এতিয়া ৰাইজে হয়তো যিখিনি আহিব লগা হৈছিল যিমান আমি কষ্ট কৰিব লগা আছিল হয়তো আমি এই বছৰ বা 1-2 বছৰৰ কাৰণে আমি অলপ সকাহ পাম ইমান বেছিকৈ আমি ভেটা আহি থাকিব লগা নহ'ব সেইটো কাৰণে আমাৰ পানীৰ কাৰণে অলপ সুবিধা এইটো কাৰণে হৈছে আৰু এতিয়া গতিকে খেতিৰ বিষয়তে লৈ পেলাই এতিয়া আজি আমাৰ ডেপুটি ছাৰ বা আমাৰ ওদালগুৰি বিধায়ক গোবিন্দ বসুমতাৰী দেৱক লৈ পেলাই আজি ৰাইজৰ মাজত তেখেতে আহিছে দিছে তেখেতসকলৰ চৰকাৰ কাৰণে অলপ মানে সম্বোধন জনাই পেলাই অলপ মানে সকলো বহি একেলগতে মিঠাই পানী খাই পেলাই অলপ বহিম বুলি এটা সময় তেখেতে সময়টো দিছিল আমাক ডেপুটি ছাৰে কিন্তু আহোঁতে ৰাঙা মহকুমাত আহি পাওঁতে পটকৈ চিফ ছাৰৰ মানে CM ছাৰৰ মানে মুখ্যমন্ত্ৰীৰ ফোনটো আহিছে বুলি পটককৈ তাৰ পৰা ঘূৰি যাব লগা হ'ল তেখেতে আহি পোৱা নাই গতিকে হয়তো পিছত আকৌ আমি ৰাইজৰ মাজত বহিম বুলি কথা দিলে তেখেতে আমাৰ ভৈৰৱকুণ্ড ব্লক কমিটিৰ সাধাৰণ সম্পাদক গোবিন্দ ছেত্ৰী আৰু তেখেতৰ এজন লগৰীয়া 2জনক ইয়াত পঠাই দিছে তেখেতে নাহিলে তেখেতৰ উপস্থিতি বুলি আমি গণ্য কৰিলোঁ তেখেতে আহি পেলাই যে এনেকৈ অসুবিধাৰ কাৰণে আহিব পৰা নাই গতিকে পিছত ৰাইজৰ লগত বহিব বুলি কথা দি পেলাই তেখেতে আমাক বুজাই কৈ গ'ল